অনুৰা আজি আমি কাক লগ কৰিব গৈ আছো আজি আমি লগ কৰিব গৈ আছো বিশিষ্ট নাট্যকাৰ আৰু পৰিচালক নামটো এতিয়া নকওঁ আমি না নামটো আছে পৰে কৈছো তেখেতৰ এতিয়া দেখাই পাব যেতিয়া আমি এতিয়া কিয় কওঁ নাম নিশ্চয় দেখা পাব আৰু তেখেতৰ পৰা আমি জানি বহুত কথা জানিম মানে তেওঁ নাটক অভিনয় যিবোৰ জগতলৈ কেনেকৈ আহিছিল কেনেকৈ অভিনয় কৰে বা এখন মানে নাটকত বা এখন চিনেমাত তেওঁ অভিনয়ৰ লগতে আৰু কেনেদৰে মানে পৰিচালনা কৰে চিনেমাখন তাৰ বিষয়ে আমি জানিম আৰু আজি আমাৰ লগতে ৰাইজেও জানিব বুলি আশা ৰাখিলোঁ তো বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আহি পালোঁ তোমালোকে মাতিলে এই বিপণনলৈকে আহিলোঁ এখন ব্ৰিজৰ এখন ষ্টেণ্ডি ইয়াত লিখা আছে শুভমুক্তি 30 ছেপ্টেম্বৰ গতিকে ব্ৰিজখন অহা 30 ছেপ্টেম্বৰত মুক্তি লাভ কৰিব সমগ্ৰ অসমতে এই ইউটিউব চেনেলটোৰ জৰিয়তে মই সকলো শ্ৰেণীৰ দৰ্শকক আহ্বান জনাইছোঁ যাতে আপোনালোক আহে আৰু ব্ৰিজখন সকলোৱে উপভোগ কৰে আৰু কৃপাল দা আপুনিতো অভিনয় কৰিছে হয় কিমান চনৰ পৰা আপুনি অভিনয়ত জড়িত 93 চনত গুৱাহাটীত আহিছোঁ আৰু তেতিয়াৰ পৰা মই নাটকৰ লগত মূলতঃ লাগি আছিলোঁ নাটক তাৰপিছত মই মানে চিৰিয়েল তাৰপিছত চিনেমা এনেকুৱা ধৰণৰ কামবিলাকলৈ আহিলোঁ তাৰপিছত 2004 চনত মই প্ৰথম স্বাধীনচিতীয়াভাৱে পৰিচালনা কৰিব পাৰোঁ আৰু অগ্নিবৃষ্টি নামৰ ছবি এখন কৰি পেলাই মই এই কামটো আৰম্ভ কৰিলোঁ তাৰপিছত মাখি এমচি খেলাকে ধৰি কেইবাখনো ভিডিঅ' ছবি কৰিলোঁ তাৰপিছত ৰেড টু ব্লেক মেঘ জাপি এইবিলাক মই শ্বৰ্ট ফিল্ম কৰিলোঁ ডকুমেণ্টাৰী শ্বৰ্ট ফিল্ম এনেকৈ কৰিলোঁ আৰু প্ৰত্যেকখনে ভাল লগা কথা এইটোৱে যে প্ৰত্যেকখনে পুৰস্কাৰ পাইছে আৰু এইখন ব্ৰিজখন আমি 18 চনত আৰম্ভ কৰিছিলোঁ আৰু এই 18 চনৰ পৰা লাগি আছোঁ আজিলৈকে আৰু এতিয়া ৰাইজলৈ এই 30 ছেপ্টেম্বৰত আৰু ব্ৰিজৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ হয় ব্ৰিজে এতিয়ালৈকে প্ৰায় 19টা পুৰস্কাৰ পাইছে 46টা ফিল্ম ফেষ্টিভেলত গৈছে আৰু ৰাষ্ট্ৰীয় যি চলচ্চিত্ৰ প্ৰতিযোগিতা হয় প্ৰত্যেক বছৰে হয় তাত ব্ৰিজে ৰজত কমল পুৰস্কাৰ পাইছে সেইটো আমাৰ কাৰণে এটা যথেষ্ট ভাল লগা খবৰ পুৰস্কাৰ আনিব কেতিয়া যাব আপুনি এইটো মই 30 ছেপ্টেম্বৰত আজি মই মেইল পাইছোঁ যে 30 ছেপ্টেম্বৰত আমাৰ মহামহিম ৰাষ্ট্ৰপতিয়ে এই পুৰস্কাৰটো দিব আৰু ব্ৰিজৰ শ্বুটিংটো ক'ত হৈছে ব্ৰিজৰ শ্বুটিং মেইনলি হৈছে তোমাৰ ঢকুৱাখানাৰ সোণাৰী চাপৰিত শ্বুটিং হৈছে আৰু গুৱাহাটীতো হৈছে আৰু গোলাঘাটতো অলপ হৈছে আৰু শেষৰ যিটো চিন আছে সেই চিনটো জোনাইত হৈছে আৰু যেতিয়া আপুনি ধৰি লওক হেৰিটো আনিব গৈছে মই গোৱাত প্ৰথম যিটো আমি পুৰস্কাৰ পাইছিলোঁ সেইটো হ'ল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া ইফি আৰু ইফিত আমাৰ এই ব্ৰিজখনে যিটো ইণ্টাৰনেশ্যনেল ছেকশ্যন সেই ছেকশ্যনটোত প্ৰথমবাৰৰ কাৰণে অসমীয়া ছবিয়ে পুৰস্কাৰ পাইছে আৰু সেই যেতিয়া মই আনিব গৈছিলোঁ তেতিয়া মোক কৈছিলে যে কৃপাল কলিতা ফ্ৰম ইণ্ডিয়া কেনেকুৱা লাগে মানে এইটো বুজাব নোৱাৰি কাৰণ কিয় সেই বছৰ ভাৰতবৰ্ষৰ পৰা এখন চিনেমাই পুৰস্কাৰ পাইছিলে সেইখন হ'ল ব্ৰিজ গতিকে এইটো যথেষ্ট এটা ভাল লগা খবৰ আৰু এই গোটেই ভাল লগাবিলাক আৰু বেছি ভাল লগা হ'ব যেতিয়া দৰ্শকসকল আহি পেলাই আমাৰ নহয় আপোনালোকৰ চিনেমাখন চাব কাৰণ ব্ৰিজ এতিয়া আমাৰ চিনেমা নহয় আপোনালোকৰ চিনেমা গতিকে আপোনালোকে চাওক 30 ছেপ্টেম্বৰত শুভ মুক্তি দিয়া হ'ব সমগ্ৰ অসমতে প্ৰায় 45টা চলচ্চিত্ৰ গৃহত মুক্তি দিয়া হ'ব গতিকে 30 ছেপ্টেম্বৰত ৰাইজ আহিব আৰু কৃপাল দা শ্বুটিঙৰ সময়ত আপোনাৰ কেতিয়াবা খং উঠেনে হয় খংটো উঠে খং মানে কি যিটো ভাবা হয় যদি সেই ভাবা কথাটো নহয় তেতিয়াহ'লে খং উঠে কিন্তু শ্বুটিঙৰ খংটো শ্বুটিঙতে শেষ হয় আৰু তাৰ লগে লগে কোনো ধৰণৰ তাৰ কোনো মানে পোষ্ট মানে ৰিয়েকশ্যন একো নাথাকে শ্বুটিঙৰ কথাটো শ্বুটিঙতে শেষ হৈ যায় গতিকে খংটো উঠিবই খংটো এটা মানে ক্ৰিয়েটিভ মানুহৰ খং থাকেই খুব কম মানুহ আছে যিয়ে খং নকৰে গতিকে আমিও খং কৰিবলগীয়া হয় আৰু চিনেমাখনৰ বহু জড়িত আছে কেনেধৰণৰ জড়িত আছে বহু চিনেমা মই আমাৰ দুগৰাকী প্ৰযোজক এগৰাকী হ'ল সবিতা দেৱী মোৰ পত্নী আৰু এগৰাকী ৰমা কুমাৰ দাস আচলতে ৰমা কুমাৰ দাস দ্বাৰাই প্ৰথম ইনিচিয়েলি আৰম্ভ কৰিছিলে আৰু তেখেতৰ কাৰণে চিনেমাখন হ'বলৈ পালে তেখেতক কৃতজ্ঞতা জনাইছোঁ আৰু এনেকৈ তাৰপিছত আমি সোমাবলগীয়া হ'ল প্ৰডিউচাৰ গতিকে সেনেকৈ মিলি পেলাই ছবিখন হ'ল আৰু আপোনাৰ ডাঙৰ ল'ৰা হয় হৰখিল হয় ধুনীয়া গান গায় হয় আৰু গান আপুনি শিকাইছেনে তেওঁ মানে নিজে আচলতে সি তাৰ এটা সেই উৎসুক মন আছে গতিকে সি তাক মই কেতিয়াবা সময় পালে শিকাওঁ এতিয়া সময় নোপোৱা হ'লোঁ আজিকালি লকডাউনৰ সময়ত অলপ সময় পাইছিলোঁ তেতিয়া শিকাইছিলোঁ এতিয়া
তাক মানে তবলাত দিছোঁ, তবলা শিকিব দিছোঁ আৰু দেখা যাওক কি হয়। আছেনে বাবু ইয়াতে? বাবু আছে, সি এই ৰেষ্টুৰেণ্টখনত আছে। আহা তালৈকে। ক'ত গ'লি? বাবু কি খবৰ তোমাৰ? ভাল? ব্ৰিজ চাব যাবানে তুমি? হা আমাক নিবানে? হা আৰু অসমৰ ৰাজ্যক কি বুলি ক'বা, কোৱাচোন কিবা। আৰু তুমি এইফালে আছোন, তুমিতো ধুনীয়া গান কোৱা, এটা গান গাই দিয়া না। ধুনীয়া। আৰু ব্ৰিজে দেউতাই হেৰি কৰিছে, ডাইৰেকশ্যন দিছে, তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে না? আৰু তুমিও হেৰি প্ৰমো কৰি আছা না ব্ৰিজৰ? কিন্তু আৰু ৰাইজক কি ক'বা? ৰাইজক ভালকৈ কৈ দিয়া ব্ৰিজ চাব লাগিব বুলি। 30 ছেপ্টেম্বৰত আৰু সকলো আহিব না ব্ৰিজ চাবৰ কাৰণে? কৈ দিয়া তুমি। মই দীপজ্যোতি কেওট। চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ বাবে অতি সুখবৰ। আপোনাৰ মোৰ মৰমৰ তাতোতকৈ আগ্ৰহৰ এখন অসমীয়া চিনেমা ব্ৰিজ। শ্ৰদ্ধাৰ কৃপাল কলিতাদেৱৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে এখন অসমীয়া চিনেমা ব্ৰিজ। আমি সকলোৱে জানো যে এই ব্ৰিজ চিনেমাখনে 19টাকৈ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা পাবলৈ সক্ষম হৈছে। ৰজত কমল বঁটাপ্ৰাপ্ত এই অসমীয়া চিনেমা ব্ৰিজ চিনেমাখন অহা 30 ছেপ্টেম্বৰ তাৰিখে অসমৰ প্ৰতিটো চিত্ৰগৃহত শুভমুক্তি হ'বলৈ গৈ আছে। এইটো আমাৰ কাৰণে ভাল খবৰ। গতিকে সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাওঁ, অহা 30 ছেপ্টেম্বৰ তাৰিখে অসমৰ প্ৰতিটো চিত্ৰগৃহত গৈ আপোনালোকে এই ৰজত কমল বঁটাপ্ৰাপ্ত অসমীয়া চিনেমাখন যাতে উপভোগ কৰে যেন। ধন্যবাদ। 30 ছেপ্টেম্বৰত চিনেমা হললৈ ব্ৰিজ চাব আহিব। নমস্কাৰ।